আজি এযোৰ নতুন কাপোৰ ষ্টাৰ্টিং কৰিছোঁ, এইযোৰ মোৰ নিজৰ বাবে। এইটো সৰস্বতী পূজাৰ কাৰণে এযোৰ ধুনীয়া মেখেলা চাদৰ, মানে মোৰ 2024ৰ এযোৰ ফাৰ্ষ্ট নিউ ডিজাইন বুলি ক'ব লাগিব। হেল্ল' এভৰিৱান, কি খবৰ? মই জোনমণি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰ বৰ্তমান ভালেই চলি আছে। ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত মোৰ ভালেই বৰ্তমান। আৰু এযোৰ ধুনীয়া মেখেলা চাদৰ সৰস্বতী পূজাৰ কাৰণে আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু সেইটোৱে মেইন আৰু জৰুৰী, আৰু আপোনালোকে লাইকটো কৰিব আৰু শ্বেয়াৰটো কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি যাব। যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে আৰু মোৰ নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' যদি মই দি থাকোঁ তেতিয়াহ'লে আপোনালোকে ন'টিফিকেশ্যন পাব ন। নহ'লেতো ছাবস্ক্ৰাইব নকৰিলে মোক কেনেকৈ পাব? তেতিয়াহ'লে বলক অলপ ধেমালি কৰিলোঁ আপোনালোকৰ সদায় নোৱাৰোঁ কিমান চিৰিয়াছলিকৈ কথা ক'ম। সেইকাৰণে ভাবিলোঁ আজি অলপ ধেমালি কৰিলোঁ, কাৰণ মানুহজনী মই তেনেকুৱা হয়, কিন্তু মই এতিয়া ধৰি লওক যেনেকৈ হ'লেও লাইফষ্টাইল ব্লগ নিদিওঁ কাৰণে হয়তো কাপোৰৰ ভিডিঅ'ই লৈ আহোঁ। তাতে আপোনালোকক জনাওঁ মোৰ নেচাৰটো কেনেকুৱা। তো বলক তেতিয়াহ'লে এই ধুনীয়া মানুহ লগা কাপোৰযোৰ কেনেকুৱা লাগে এবাৰ এইখিনি গোটেইখিনি আপোনাৰ ফুল আছে ভিতৰলৈ, মই দেখুওৱা নাই। ইয়াত দেখিছে এনেকৈ পিন্ধাই থোৱাৰ কাৰণে হয়তো ষ্টাইলটো ওলোৱা নাই, কিন্তু বিশেষকৈ মই ফ'কাছ কৰিছোঁ ফ্ৰণ্টৰ ডোখৰ, মানে ফ্ৰণ্টৰ পজিশ্যনটো মই বেছিকৈ ফ'কাছ কৰিছোঁ। সেইটো কাৰণে মই আপোনালোকক ফ্ৰণ্টৰটো বেছি কাম কৰিছোঁ। এয়া চাওক, সেয়া। আৰু ইয়াত কৈছোঁ আপোনালোকক এটা দুটা তিনিটা পটি আছিলে, তিনিটা পটি মই এটা কাটি কেনে কি কৰিলোঁ, ইয়াত মই দুটা পটি লগাইছোঁ চাওক, এটা দুটা। আৰু ইয়াত দুটা লগাই আপোনাৰ মেখেলাখনৰ এটা পটি লগাই দিছোঁ। এইটো চাওক, এইটো ইয়াত মেখেলাখনত লগাই দিছোঁ। সেয়া কয় নহয় বুদ্ধি থাকিলে সকলো কাম কৰিব পৰা যায় বুলি। এয়া চাওকচোন, মানে ইয়াত মোৰ পটিটো বেছি ডাঙৰ হৈ যাব, কাৰণ চুলিখিনি লুকাই যাব আৰু এটা পাৰ্ট ডিপত দিলে। সেইটো কাৰণে কি কৰিলোঁ, মই এনেকৈ কাটি দিলোঁ। কাটি এতিয়া ধুনীয়া লাগিছে দেখিবৰ কাৰণে, আৰু হৈ গৈছে চাওকচোন জোখত। এইযোৰ মোৰ 2024ৰ মোৰ ইউনিক মেখেলা চাদৰ বুলি ক'ব পাৰি। এইটো যদি প্লেইনত থাকে তেতিয়াহ'লে বহুত বেছি ধুনীয়া লাগে, কিন্তু এতিয়া চব দেখিছে এতিয়া এনেকৈ মানে আপোনাৰ ফুলি থকাৰ কাৰণে বস্তুটো এনেকুৱা দেখিছে, কিন্তু এনেকৈ দেখিব চব। আচলটো মই তেনেকৈ ৰাখিছোঁ চাওকচোন, আচলটো মই এনেকৈ পটি লগাইছোঁ। এয়া আচল, আৰু ইয়াতো মই এনেকৈ দহি বাতি দিছোঁ, আপোনাৰ বগা ৰঙা এনেকৈ মণি দহি বাতি দিছোঁ, আৰু আচলটোত এনেকৈ দিছোঁ। আচলটো একদম প্লেইন ৰাখিছোঁ মই। সেইটো আচল চাওক। চাইডত বহুতখিনি ইমানখিনি আহিব কঁকালত আপোনালোকৰ।
ইমান দেৰি মোৰ কাপোৰৰ ভিডিঅ'টো চাই আছে আপোনালোকে আৰু কাপোৰযোৰ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু দামীযোৰ খুলি আপোনালোকক পুনৰবাৰ দেখাওঁ কেনেকুৱা হৈছে আৰু আপোনালোকে জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব স্ক্ৰিপ্ট নকৰাকৈ তেতিয়াহে বুজি পাব কাপোৰযোৰ কেনেকুৱা লাগিছে তেতিয়াহ'লে ব'লক কাপোৰযোৰ চাওক 24ৰ এযোৰ ফাৰ্ষ্ট নিউ ডিজাইন বুলি ক'ব লাগিব আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ কাপোৰযোৰ মাত্ৰ 4 দিন লগাই নাই খুব বেছি 3 দিনতে মই কমপ্লিট কৰিলোঁ কাপোৰযোৰ এতিয়া আপোনালোকক কাপোৰযোৰ লৈ আহিছোঁ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যিয়ে ভাবে নিজৰ ফালৰ পৰাও এইটো শ্বেয়াৰ কৰিব লাগে মোক ছাবস্ক্ৰাইব কৰিব লাগে তেতিয়াহ'লে দেন অ'কে আৰু সেইটো কৰি দিব আৰু মই প্ৰত্যেকটো বস্তু অলপ ইউনিক মানে অলপ বেলেগ এটা নত্ব দিবলৈ সদায় চেষ্টা কৰোঁ নাজানো কিমানখিনি পাৰোঁ আৰু কৰি যাওঁ আৰু এযোৰ তেনেকুৱাই এযোৰ কাপোৰ সম্পূৰ্ণ মই নিজৰ বাবে কৰিছোঁ কাৰণ অৰ্ডাৰ কাম থাকে মই টাইম নাপাওঁ কৰিবৰ কাৰণে তো সেইটো কাৰণে 2-3 দিনমান মোৰ হাতত সময় আছিলে তো সেইটো কাৰণে মই এযোৰ কাপোৰ কৰিছোঁ পটাপট আৰু যিমান জল্দি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেতিয়াহ'লে সেয়াই কৈছোঁ আপোনালোকে কাপোৰযোৰ চাওঁ সেয়া এবাৰ আৰু ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ মাজলৈ আহি আছে টচ মুগাৰ মেখেলা চাদৰ মই এতিয়া কৰি আছোঁ কিন্তু অলপ হৈ লওক তাৰপিছতে মই দেখাম আপোনালোকক সেইকেইযোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব ঠিক আছে ব'লক তেতিয়া তো ইমান দেৰি আপোনালোকে কাপোৰৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' আৰু পুনৰ এযোৰ নতুন কাপোৰৰ সৈতে মই জোনমণি আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে মোৰ যিমানখিনি কাপোৰৰ ভিডিঅ' আছে আপোনালোকে চাব মৰম আশীৰ্বাদ কৰিব আজিলৈ আহোঁ বাই বাই